দিছপুৰলৈ সম্প্ৰসাৰিত হ'ল বিজেপিৰ বিসম্বাদ। দল নহয় চৰকাৰতো এতিয়া তুঁহজুই। 5 বিজেপি বিধায়কে বৰ্জন কৰিলে মুখ্যমন্ত্ৰীৰ সভা। ঘনে ঘনে বহিছে জ্যেষ্ঠ নেতা বিধায়কৰ বৈঠক। বাজপেয়ী ভৱনৰ পৰা আৰম্ভ হোৱা বিজেপিৰ বিসম্বাদৰ জয় এতিয়া সম্প্ৰসাৰিত হৈছে দিছপুৰলৈ। অকল দলীয় পৰ্যায়তে নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰতো স্পষ্ট হৈছে মেৰু বিভাজন। মুখ্যমন্ত্ৰীৰ আহ্বানত অনুষ্ঠিত বৈঠক বৰ্জন কৰি নিজৰ ক্ষোভ প্ৰকাশ কৰিছে 5 গৰাকীকৈ জ্যেষ্ঠ বিধায়কে। ইয়াৰ ভিতৰত আছে বিজেপিৰ 2 গৰাকী প্ৰাক্তন সভাপতি আৰু প্ৰাক্তন মন্ত্ৰীও। উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বই শনিবাৰে আহ্বান কৰিছিল বিজেপি আৰু চৰকাৰৰ মিত্ৰজোঁটত থকা দলীয় বৈঠকসকলৰ এখন বিশেষ বৈঠক। সমাগত লোকসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অসমত উদ্ভৱ হোৱা পৰিস্থিতিৰ মোকাবিলা কৰাৰ কাৰণে ৰণকৌশল প্ৰস্তুত কৰাৰ উদ্দেশ্যৰে এই সভাৰ আয়োজন কৰিছিল মুখ্যমন্ত্ৰীয়ে। বিগত এসপ্তাহ পূৰ্বে এই বৈঠকৰ আহ্বান জনাই সকলো বিধায়কক তিনিচুকীয়াত উপস্থিত হ'বলৈ জাননী জাৰি কৰা হৈছিল। কিন্তু এনে এখন গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত নাথাকিল বিজেপিৰ 5জনকৈ জ্যেষ্ঠ বিধায়ক। জানিব পৰা মতে পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰৰ বিধায়ক অতুল বৰা, বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে এই বৈঠকত অংশগ্ৰহণৰ পৰা বিৰত থাকে। কিছুদিন পূৰ্বে একাংশ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছিল বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য। তেনেদৰে বিজেপি দল আৰু চৰকাৰত উপযুক্ত সন্মান পোৱা নাই বুলি খেদ প্ৰকাশ কৰিছিল মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। আনহাতে চৰকাৰৰ প্ৰতিটো জনবিৰোধী কাম কাজক সমালোচনা কৰি আহিছে দিছপুৰৰ বিধায়ক অতুল বৰাই। তেনেদৰে নিজৰ সমষ্টি হেৰুৱাই মুখ্যমন্ত্ৰীৰ ওপৰত ক্ষুব্ধ হৈ আছে বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত। আনহাতে বিগত চৰকাৰত বিধানসভাৰ অধ্যক্ষৰ আসন অলংকৃত কৰা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়েও মুখ্যমন্ত্ৰী হিমন্ত চৰকাৰত বিশেষ কোনো দায়িত্ব লাভ কৰা নাই। উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ পৰা বিজেপিলৈ ৰঙা দলিচা পাৰি আদৰি আনিছিল সেই সময়ৰ ৰাজ্যিক বিজেপিৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই। কিন্তু পৰৱৰ্তী সময়ত সেইজন ভট্টাচাৰ্যকে লেং মাৰি মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আনকি ৰাষ্ট্ৰীয় নেতৃত্বই তালিকা দিয়াৰ পিছতো ভট্টাচাৰ্যক মন্ত্ৰীসভাত স্থান দিয়াত বিধি পথালি দিছিল মুখ্যমন্ত্ৰী হিমন্তই। অকল এয়াই নহয়, শেহতীয়াকৈ সম্পন্ন হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তেও দুৰ্ঘৰ অন্যায় কৰা হৈছে সিদ্ধাৰ্থ ভট্টাচাৰ্যক। মন্ত্ৰী অশোক সিংহলৰ স্বাৰ্থতে বিধায়ক ভট্টাচাৰ্যৰ সমষ্টি কৰ্তন কৰা বুলিও অভিযোগ উঠিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। এনে পৰিস্থিতিত জ্যেষ্ঠ বিধায়কজনে মুখ্যমন্ত্ৰীৰ সভা বৰ্জন কৰাটো স্বাভাৱিক। বিজেপিৰ শীৰ্ষ সূত্ৰই এটাই সদৰি কৰা মতে বাজপেয়ী ভৱনত চলি থকা নপুৰণিৰ যুঁজখনে এতিয়া দিছপুৰলৈকে শিপাইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্তৰ বিৰুদ্ধে ৰণকৌশল প্ৰস্তুত কৰাৰ বাবে ইতিমধ্যে একাংশ জ্যেষ্ঠ বিধায়কে সঘনাই মিলিত হৈছে গোপন বৈঠকত।